পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমাৰ চাউল পালো, ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেণ্ট হয়। এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। নমস্কাৰ, স্বাগতম জনাইছোঁ এছিয়ান ইনফৰটেক উদালবাকাৰ ব্ৰাঞ্চৰ অফিচিয়েল ইউটিউব চেনেললৈ। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছেনে? আছে যদি আপুনি পাব বিনামূলীয়া চাউলৰ লগত আৰু বহুতো চৰকাৰী আঁচনিৰ সুবিধা। হয়, মাত্ৰ এখন ৰেচন কাৰ্ডে আপোনাৰ পৰিয়ালক দিব পাৰে অসম আৰু ভাৰত চৰকাৰৰ কিছুমান ডাঙৰ সুবিধা। এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কম কোন কোন স্কিমৰ বেনিফিট আপোনাৰ ৰেচন কাৰ্ডে আপোনালোকক দিব পাৰে। প্ৰথম সুবিধা হ'ল বিনামূলীয়া চাউল। নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত প্ৰায়ৰিটি হাউচহোল্ড হোল্ডাৰ কাৰ্ডৰ ফেমিলিয়ে প্ৰতি মাহে প্ৰতি মেম্বাৰৰ কাৰণে 5 কেজিকৈ চাউল আৰু অন্তোদয় অন্ন যোজনা কেটেগৰীৰ ফেমিলিয়ে প্ৰতি মাহে প্ৰতি ফেমিলিৰ কাৰণে 35 কেজিকৈ চাউল বিনামূলীয়া পাব পাৰে। দ্বিতীয় সুবিধা হ'ল অৰুণোদয় স্কিম। ৰেচন কাৰ্ড থকা পৰিয়ালৰ জ্যেষ্ঠ মহিলা সদস্যই প্ৰতি মাহে পাব পাৰে 1250 টকা চৰকাৰী সাহায্য। কণ্ডিশ্যন হ'ল আপোনাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট কানেক্ট হৈ থাকিব লাগিব। আগতে পাইছিলোঁ অৰুণোদয় ধন 830 টকা, এতিয়া পাম 1250 টকা। সেই ধনে মই বেমাৰ আজাৰ সকলো ফালৰ পৰা সহায় সুবিধা পাইছোঁ। তৃতীয় সুবিধা হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া LPG কানেকশ্যন আৰু ৰিফিল ছাবচিডি। যিসকল মহিলা ৰেচন কাৰ্ড হোল্ডাৰ তেওঁলোকে নতুন গেছ কানেকশ্যন, ষ্টোভ আৰু ৰেগুলেটৰ বিনামূলীয়া পাব পাৰে। ৰিফিল ছাবচিডিও পাব, বাট আধাৰ ৰেচন কাৰ্ড লিংক থাকিব লাগিব। চতুৰ্থ সুবিধা হ'ল আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ অধীনত পোৱা হেল্থ ইঞ্চুৰেঞ্চ। ৰেচন কাৰ্ড হোল্ডাৰ থকা এলিজিবল পৰিয়ালৰ সকলো সদস্যই চৰকাৰী আৰু এমপেনেল্ড বেচৰকাৰী হস্পিটেলত পাব বিনামূলীয়া চিকিৎসা 5 লাখ টকালৈ বছৰি। এইটোৰ কাৰণে এটা কাৰ্ড বনাব লাগিব, যি CSC চেণ্টাৰ বা অনলাইন বনাব পৰা যাব। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লাগিব। পঞ্চম সুবিধা হ'ল প্ৰজ্ঞান ভাৰতী স্কিমৰ অধীনত কলেজ লেভেলত ফ্ৰী এডমিশ্যন। ৰেচন কাৰ্ড হোল্ডাৰ থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে কলেজ লেভেলত এডমিশ্যনৰ বাবে ইনকাম চাৰ্টিফিকেটৰ জেগাত ৰেচন কাৰ্ডো দিব পাৰিব আৰু তেওঁলোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা ল'ব পাৰিব। অসমৰ ৰেচন কাৰ্ড হোল্ডাৰে ভৱিষ্যতত ভাৰত চৰকাৰৰ এটা বহুতো গুৰুত্বপূৰ্ণ লাইফ আৰু এক্সিডেণ্ট ইঞ্চুৰেঞ্চৰ সুবিধাও পাব পাৰিব। ইয়াৰে বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অলৰেডি ঘোষণা কৰিছে যে ভৱিষ্যতে অসমৰ ৰেচন কাৰ্ড হোল্ডাৰ থকা পৰিয়ালে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 2 লাখ টকালৈ ইঞ্চুৰেঞ্চ কভাৰ পাব আৰু ইয়াৰে প্ৰিমিয়াম অসম চৰকাৰে ব্যয় কৰিব। গতিকে আপোনালোকে চাব পাৰে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে কিমানবোৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। চমুকে চাব গ'লে আপোনালোকে পাব পাৰিব বিনামূলীয়া চাউল আৰু ভৱিষ্যতে বজাৰতকৈ কম দামত পাব পাৰিব দালি, চেনি আৰু নিমখো। ইয়াৰে উপৰি আপোনালোকে পাব পাৰিব অৰুণোদয় স্কিমৰ জৰিয়তে প্ৰতি মাহে 1250 টকা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে ৰন্ধন গেছৰ সহায়, আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ জৰিয়তে বছৰি 5 লাখ টকাৰ চিকিৎসাৰ সহায়, প্ৰজ্ঞান ভাৰতী স্কিমৰ জৰিয়তে শিক্ষাৰ্থীয়ে পাব পাৰিব ফ্ৰী কলেজ এডমিশ্যন আৰু ভৱিষ্যতে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপুনি ৰেচন কাৰ্ডৰ বাবে যোগ্য হয় আৰু
এতিয়ালৈকে আবেদন কৰা নাই তেন্তে পৰৱৰ্তী আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'লে নিশ্চয় আবেদন কৰক। আবেদন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ ডিটেইলছ জানিবলৈ আপুনি ইয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ ভিডিঅ' চাব পাৰে, লিংক ডেছক্ৰিপশ্যনত থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোক লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু এছিয়ান ইনফটেক উদালবাকাৰ ব্ৰাঞ্চক ছাবস্ক্ৰাইব কৰক। থ্যাংকস ফৰ ৱাচিং।